So hey, what's up everyone? মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালো। So আজি আমি কথা পাতিম ইনষ্টাগ্ৰাম এপৰ পৰা কেনেকৈ আমি মাল কামাব পাৰো। মিন্স টকা পইচা কেনেকৈ আমি ইনকাম কৰিব পাৰো। বেছি নহয়, ইমান লাখ টকা একদম পুৰা ইমানো নহয়, ইমানো নাভাবিব আৰু মানে আৰু এজ ইট ইজ আৰু অলপ চলপ হ'লেও ইনকাম কৰিব, কেনেকৈ আমি ইনকাম কৰিব পাৰিম। চ' সেইটো কথা ক'ম। যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ আপোনালোকক মই সঁচাকৈ কৰিছোঁ যে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ বহুতে ছাবস্ক্ৰাইব নকৰে, এনে ভিডিঅ'টো চাই গুচি যায়। চ' ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি লাষ্টলৈ চাব, ভাল লাগিলে লাইক কৰিব আৰু চাওক আৰু ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। চ' দেৰি নকৰি। চ' মেইন কথা হ'ল, আমি যে ফেচবুকৰ পৰা বা ইনষ্টাগ্ৰামৰ পৰা কিছুমান এনেকুৱা পেজ পাওঁ, তাৰ পৰা যে আমি শ্বেয়াৰ কৰোঁ মিমছবোৰ, বহুত ভাল লাগে। কমেডি মিমছ, ইনস্পিৰেশ্যনেল মিমছ বা মটিভেশ্যনেল মিমছ এনেকুৱা পাওঁ। সেইবোৰ মানুহে কিহৰ কাৰণে বনায়? এনে বনায় নেকি? এনে জাষ্ট বনাই কেনে এনে আপলোড কৰি আছে? নহয়, কাৰণ চাব, মানুহে কোনো বস্তু এনে নকৰে, কিবা এটা পাবৰ কাৰণেহে মানুহে সেই বস্তুবোৰ কৰে, হয়নে নহয়? চ' সিহঁতে যে বনায় সেইটোৰ ক্ষেত্ৰত সিহঁতে পইচা পাই আছে, বুজিছে? সিহঁতে যে মিম চিমবোৰ বনাই আছে বা মটিভেশ্যনেল কিবা কিবি, সিহঁতৰ কাৰণে পইচা পাই আছে। চ' আজি মই ক'ম যে ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰি পইচা, বুজিছে? পেজেছ ক্ৰিয়েট কৰি কিনে। চ' ইউটিউবত যেনেকৈ আপুনি চেনেল ক্ৰিয়েট কৰিলে, ভিডিঅ' বনালে, ভিডিঅ'টো আপলোড কৰিলে, তাৰপিছত ভিউজ আহিব, মানুহে চাব, ভিউজ আহিব, ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িব, লাইকছ আহিব, এনেকৈ তাৰপিছত আপোনাৰ ভিডিঅ'বোৰ ছাজেষ্টেড হ'ব আৰু বহুত মানুহে চাব। 100ৰ পৰা 1000, 1000ৰ পৰা লাখ এনেকৈ ছাজেষ্টেড হৈ ভাইৰেল হ'ব আপোনাৰ ভিডিঅ'। কিন্তু ইনষ্টাগ্ৰামত কথাটো অলপ উল্টা হয়। চ' ষ্টাৰ্ট কৰোঁ কেনেকৈ কৰে। চ' ফাৰ্ষ্ট আপুনি এটা ইনষ্টাগ্ৰামত পেজ ক্ৰিয়েট কৰিব লাগিব, পেজ। কিন্তু যোনটোত আপোনালোকে এতিয়া কৰি আছে সেইটো হ'লে নহ'ব দেই। নতুনকৈ এটা পেজ ক্ৰিয়েট কৰিব লাগিব আৰু পেজটো বিজনেছ একাউণ্ট হ'ব লাগিব। প্ৰাইভেটত এইটো একদম এলাউ নহয়, বিজনেছ একাউণ্ট হ'ব লাগিব। তাৰপিছত বিজনেছ একাউণ্ট কৰাৰ পিছত এটা কেটেগৰী আপুনি চিলেক্ট কৰিব লাগিব। যেনেকৈ মই ধৰি লওক, ফৰ এক্সাম্পল, মোৰ টেকৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছে, মই এটা টেকৰ ওপৰত এটা মই পেজ ক্ৰিয়েট কৰিলোঁ। কিন্তু আপোনাৰ কিছুমান বেলেগত হ'ব পাৰে, যেনেকৈ আপোনাৰ ধৰি লওক কিবা ক্লথছ, কাপোৰৰ ওপৰত আছে, সেইটোৰ ওপৰতে আপুনি এটা পেজ খুলিলে। তাৰপিছত কিবা কাৰোবাৰ যদি ধৰি লওক ছোৱালীবোৰৰ যেনেকুৱা পাৰ্লাৰ, বিউটিচিয়ান বুলি কয়, সেইবোৰৰ ওপৰতে আপুনি এটা খুলিলে। চ' এনেকুৱা বহুত ধৰণৰ আছে, এটা নাম নকৰোঁ। চ' সেনেকুৱাৰ ওপৰত আপুনি পেজ ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত সেই পেজটো যোনটো আপুনি যোনটো কেটেগৰী আপুনি ধৰিছে, সেইটোৰ ওপৰত আপুনি আপ টু ডেট থাকিব লাগিব। যে এনেকুৱা নহয় যে আজি 2 দিন দিলোঁ ফটো আপলোড, 3 দিন দিলোঁ, তাৰপিছত আৰু নাই গায়ব, আকৌ তাৰপিছত 6 দিন পিছত আহিব আৰু 7 দিন পিছত আহিব আপোনাৰ আপলোড দিব, সেনেকুৱা নহ'ব। ডেইলি আপুনি আপলোড দিব লাগিব, বুজিছে? সেই কেটেগৰীটোৰ ওপৰত। তাৰপিছত মেইন হ'ল হেছটেগ। ইনষ্টাগ্ৰামতো হেছটেগ পপুলাৰ হয়, চবেই ইউজ কৰে, জানে। চ' হেছটেগ ইউজ কৰিব লাগিব, কিন্তু বেলেগ নহয়, সেই কেটেগৰীটো যোনটো তাৰ ওপৰতে আপুনি হেছটেগ ইউজ কৰিব লাগিব। এতিয়া সুধিব হেছটেগ দি কি হ'ব? চ' হেছটেগ দি বহুত কিবা কিবি হয়। চ' হেছটেগ দি আপোনাৰ ফটো ভাইৰেল হ'ব। মেইন কথা, ফটোটো বহুতৰ তাত ৰিচ যাব, মানে বহুতৰ তাত যাব ফটোখন যোৱাৰ কাৰণে গ'লে কি হ'ব, জানিব যে এই ল'ৰাটো এইটোৰ ওপৰত মানে সেই কৰে, পেজ এটা আছে, তাতে বহুত ধৰণৰ এনেকুৱা কেটেগৰী ৱাইজ সিহঁতে আপলোড দিয়ে। চ' তাতে লাইক কৰিব। তাৰপিছত লাইক কৰিলে অভিয়াছলি লাইকটো নকৰে, তাৰপিছত ফলোৱাৰ্ছো বাঢ়িব, আপোনাৰ ফলোৱাৰ্ছো গেইন হ'ব। তাৰপিছত যেতিয়া এনেকুৱা বাঢ়ি যাব, তাৰপিছত আপোনাৰ কি হ'ব, ব্ৰেণ্ডছে আপোনাক, যেতিয়া আপোনাৰ বেছি ফলোৱাৰ্ছ হ'ব, 10K, 20K, 30K, তেতিয়া আপোনাৰ ব্ৰেণ্ডছবোৰে সিহঁতৰ যোনবোৰ প্ৰডাক্ট, এতিয়া আপুনি ভাবিব সিহঁতে পইচা মানে আপলোড অনলি পেজত কেনেকৈ ফটো আপলোড দিলে পইচা হ'ব। চ' ব্ৰেণ্ডবোৰ যোনবোৰ আছে, ডাঙৰ ব্ৰেণ্ড, সিহঁতে আপোনাক এপ্ৰ'চ কৰিব। সিহঁতৰ যোনবোৰ প্ৰডাক্ট, ধৰি লওক এটা পেনে ধৰি লওক, এনেকুৱা পেন এটা আপোনাক এপ্ৰ'চ কৰিব যে আমাৰ এই প্ৰডাক্টটো আপুনি মানে প্ৰমোশ্যন কৰক, বুজিছে? প্ৰমোট কৰক। তেতিয়াহ'লে আপুনি সেই সিহঁতৰ বস্তুটো আপুনি আপোনাৰ কি কয়, ষ্টেটাছ হওক বা আপুনি সেই চেনেলৰ পেজত আপুনি আপলোড কৰিব লাগিব যে এনেকুৱা আপুনি মানে সেইটো আপুনি প্ৰমোট কৰিব লাগিব, বুজিছে? চ' সেনেকৈ প্ৰমোশ্যন দি সিহঁতে আপোনাক পইচা দিব, ইনকাম, বুজিছে? যেনেকৈ আপুনি প্ৰমোট কৰিলে, সেই প্ৰমোটৰ দ্বাৰা আপোনাক সিহঁতে পইচা পে' কৰিব। চ' সেনেকৈ ইনকাম কৰি আছে। তাৰপিছত আৰু বহুত ধৰণৰ আছে, তেনেকুৱা এফিলিয়েটেড ইনকামছ বুলি শুনিছে। সেইটো কি হয়, যেনেকৈ আপোনাৰ ষ্টেটাছত চুৱাইপ আপ, কিছুমানে এনেকুৱা চাব, এনেকৈ চুৱাইপ আপ কৰে নহয়, চুৱাইপ আপ কৰিলে আপুনি লিংকটোত যাই কেনে আপুনি তাৰ পৰা কিনিব লাগে। কিনাৰ পিছত আপুনি সেইটোৰ ক্ষেত্ৰত আপুনি পইচা পায়। চ' সেইটোক কয় এফিলিয়েটেড ইনকামছ, সেনেকুৱা আপুনি কৰিব। কিন্তু এতিয়া নহয়, যেতিয়া আপোনাৰ ইনষ্টাগ্ৰামত 10K এবভ ফলোৱাৰ্ছ হৈ যাব, তেতিয়াহে আপুনি পাৰিব। 10K তলত একদম এলাউ নাই, মানে ফিচাৰটো নাহে, মানে 10K তলত, 10K ওপৰতে আহিব। চ' সেইটোক কয় এফিলিয়েটেড ইনকামছ। সেইটো দিও বহুত মানুহে ইনকাম কৰি আছে। তাৰপিছত আৰু মানুহে এনেকুৱা কৰে যে, ছাপ'জ আপোনাৰ 50K ফলোৱাৰ্ছ আছে বা 1 লাখে ধৰি লওক, 50K বা 1 লাখে ধৰি লওক, সৰু যোনবোৰ চেনেল আছে, মানে সিহঁতৰ পেজ আছে,
1000 500 2000 এনেকুৱা সিহঁতে আপোনাক পে' কৰিব পইচা পে' কৰাৰ কাৰণে আজিকালি মানুহে ৰাজি থাকে নিজৰ মানে পেজটো ইনক্ৰিজ কৰা গেইন কৰা ফলোৱাৰ্ছ গেইন কৰা চ' সেইটো ক্ষেত্ৰত আপোনাৰ পইচা পে' কৰা থাকে সেনেকৈও মানুহে ইনকাম কৰি আছে বুজিছে সেনেকুৱা ইনকাম কৰিব পাৰে চ' আশা কৰিলোঁ যাতে আপুনি বুজি পালে আপোনালোকে বুজি পালে যে ইনষ্টাগ্ৰামৰ পৰা কি ধৰণে পইচা ইনকাম কৰা যায় চ' যদি ভিডিঅ'টো ভাল লাগিছে যিমান পাৰে ইমান শ্বেয়াৰ কৰক কাৰণ শ্বেয়াৰ কৰিলে মানুহে গম পাব কিছুমানেতো এনেই আৰু ইনষ্টাগ্ৰামত বহি থাকে এই মেছেজ কৰা দিনৰ পৰা ৰাতিলৈকে মেছেজ কৰে সেই মেছেজ কৰা সময়খিনি এটলিষ্ট কৰিব পাৰে এনেকুৱা পেজ ক্ৰিয়েট কৰি কিনে যদি আপোনাৰ তাত স্কিল আছে টেলেণ্ট আছে এইবোৰ কৰি কিনে আপুনি এটলিষ্ট বেছি নহ'লেও 10,000 20 30 40 যি পায় সেনেকৈ ইনকাম কৰিব পাৰে চ' বহুতে ইনকাম কৰে এনেকুৱা মোৰ ইনষ্টাগ্ৰামত এনেকুৱা বহুত ধৰণৰ এনেকুৱা মানুহ আছে মানে ফলোৱাৰ্ছ আছে মোৰ ফলোৱাৰ্ছ আছে ইয়াছ যোনে এনেকৈ ইনকাম কৰি আছে বেছিভাগ ছোৱালীকে দেখাব আমাৰ ল'ৰাটো আৰু কামে নাই কি ক'ম আৰু ল'ৰাৰ মানে নোহোৱাই গৈছে আৰু ল'ৰাই বাছ পাবজি খালি পাবজি গেমটো পালে হ'ল বহি যাব আৰু বাছ চ' এইবোৰ বাদ দিয়ক এইবোৰত কাম যোনবোৰ আপোনাৰ কামত আহে সেই কাম কৰক মানে এলা পেচা কাম কৰি লাভ নাই এনেই যদি আপোনাৰ টাইম পাছ হৈছে এইবোৰ কামত একো লাভ নাই কাৰণ আজিকালি কামৰ সংখ্যা কমি গৈছে চৰকাৰী কামটো নাপায় চ' এইবোৰতে আপোনাৰ অলপ চলপটো আহি থাকিব ন ৰেভিনিউ চ' যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ আৰু কি ক'ম আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে যেতিয়াই মই ভিডিঅ' আপলোড দিওঁ আপুনি নটিফাইড হৈ যায় আপোনাৰ তাত নটিফিকেশ্যনত আহি যায় যে মই আপলোড দিছোঁ ভিডিঅ' এটা আপুনি যাতে চাব পাৰে চ' লগ পাম আৰু এটা নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাই